বন্ধু বান্ধৱীসকল আজি এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ আগত আহিলোঁ। আজি এই ভিডিঅ'টোৰ বিষয় হ'ল যোৱাকালি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে তাৰ ওপৰতে আজি এই ভিডিঅ'টো। কিছুদিন পূৰ্বে এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু তাতে মই স্পষ্টভাৱে কৈছিলোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া একেবাৰে স্বচ্ছ নিকাভাৱেই অনুষ্ঠিত হ'ব। ইয়াত কোনো সন্দেহৰ অৱকাশ কৰিব কোনেও নালাগে। ইয়াক লৈ মাজতে বিতৰ্কৰ সৃষ্টি হৈছিল, কিছুমানে অভিযোগ উত্থাপন কৰিছিল, কিন্তু মই বিভিন্ন যুক্তি বৰ্ণনা কৰি কৈছিলোঁ যে ইয়াত সন্দেহ কৰিব একো নালাগে, প্ৰাৰ্থীসকলে একো চিন্তা কৰিব নালাগে। এই নিযুক্তি স্বচ্ছভাৱেই CM ছাৰে অনুষ্ঠিত কৰিব। আৰু সেই কথা আজি যোৱাকালি যি ফলাফল ঘোষণা কৰিলে, চতুৰ্থ বৰ্গৰ যি ফলাফল ঘোষণা কৰিলে তাতেই প্ৰতিফলিত হৈছে। কাৰণ মেক্সিমামেই বেছিভাগেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে যোৱাকালিৰ ফলাফলত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে নিজৰ মেধাৰ ভিত্তিত তেওঁলোকে নিজৰ কষ্টৰ বলত এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। যি নহওক, এতিয়া কথা হ'ল পোষ্ট আমাৰ আছে কিমান 13,000 চামথিং আৰু উত্তীৰ্ণ কৰাইছে 26,000 চামথিং। ডাবল যিমান পোষ্ট আছে তাতকৈ দুগুণ উত্তীৰ্ণ কৰাইছে। এতিয়া তাৰেতো আধা সংখ্যকে ফাইনেল মেৰিট লিষ্টত আহিব, অৰ্থাৎ আধা সংখ্যকে চাকৰি পাব আৰু আধা সংখ্যকে তাৰ পৰা বাহিৰ হ'ব। এতিয়া কথা হ'ল কোনখিনিয়ে পোৱাৰ বেছি সম্ভাৱনা আছে আৰু কোনখিনিয়ে বাদ পৰিব, তাৰ ওপৰত এনেকুৱা হ'ব বুলি অনুমান কৰিব পাৰি যে যিসকলৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন আছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, তেওঁলোকৰ চাকৰি প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। কাৰণ যি ভাইভা অনুষ্ঠিত হ'ব তাত কেৱল 5 নম্বৰ ৰাখিছে আৰু ইয়াৰ আগত যি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল পুলিচৰে হওক বা আন নিযুক্তি প্ৰক্ৰিয়া, তাতে আমি দেখিবলৈ পাইছিলোঁ যে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে 5 নম্বৰ ৰাখে আৰু ছেকেণ্ড ডিভিজন পোৱাখিনিৰ কাৰণে তাৰ আধা নম্বৰ যোগ কৰে। তো এনেকে অনুমান কৰিব পাৰি যিসকল প্ৰাৰ্থীয়ে এই উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, তেওঁলোকৰ চান্সটো, তেওঁলোকৰ সম্ভাৱনাটো চাকৰি পোৱাৰ বাকীসকলতকৈ অকণমান বেছি আছে। ইয়াৰ দ্বাৰা মই ছেকেণ্ড ডিভিজনত বা থাৰ্ড ডিভিজনত পাছ কৰা প্ৰাৰ্থীসকলক নিৰাশ কৰিব বিচৰা নাই, কিন্তু যিটো অনুমান কৰিব পাৰি তাকে কৈছোঁ। একো নাই, তেওঁলোকেও চিন্তা কৰিব নালাগে, ভাইভাটো ভালকে দিয়ক। যেতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট নোলায় তেতিয়ালৈকেতো একো ক'ব নোৱাৰি। তেওঁলোকেও ভাইভাটো ভালকৈ দিয়ক, হয়তো তেওঁলোকেও পাব। গতিকে উত্তীৰ্ণ হোৱা সকলোৱে মোৰ শুভেচ্ছা থাকিল, সকলোৱে চাকৰিটো পাওক তাৰে মই কামনা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নমস্কাৰ।